আজি হ'ল বৃহস্পতিবাৰ আৰু ৰাতিপুৱাই মানে গেছ অন কৰি ডাইৰেক্ট কেৰাহী পাতি দিছোঁ। মানে আজি হ'ল বৃহস্পতিবাৰ, মাছ মাংস নাখাওঁৱেই আৰু ছোৱালী প্ৰথম স্কুল খুলিছে, গতিকে সময়মতে পোৱাবগৈ লাগিব আৰু এখেতৰতো অফিচ আছে। গতিকে কি বনাওঁ কি নবনাওঁ চিন্তা কৰি এয়া তেল দি দিলোঁ, পাঁচফোৰণ অকণমানো দি দিবলৈ লৈ ল'লোঁ। মানে বিলাহী, আলু, গাজৰ আৰু অমিতা ছোৱালীজনী খাবলৈ আনি দিছিলে, তাকে ইয়াত পাঁচফোৰণ দি দিলোঁ আৰু মুগ দাল আৰু মচুৰ দাল দি মানে এয়া চাউল অকণমানো দি দিলোঁ। মানে শুই উঠি এইকেইটা মই আগতে তিয়াই লৈ বাকী কামবোৰ কৰি গা পা ধুই আহি এয়া কেৰাহী পাতি খিচিৰি অকণমান বনাই দিওঁ বুলি ল'লোঁ। আকৌ নিৰামিষ ভাত বনাবলৈ হ'লে ভাত বনোৱা, দাইল বনোৱা, আকৌ বেলেগ এখন চব্জি বনোৱা, এটা এটাকৈ বহুতকেইটা কাম ওলাব। সেইকাৰণে একেটা কামতে ফিনিছ কৰিবলৈ খিচিৰি বনাই দিব ল'লোঁ আৰু এয়া বনাবলৈ ল'লোঁ মানে বনাই দিলোঁ আৰু চব দি হালধি, নিমখ, পাঁচফোৰণ দি মুগ দাল, মচুৰ দাল, চব্জি যি কাটিছিলোঁ চব দি ভালকৈ লৰাই আৰু গেছটো চিমত দি ঢাকি দিলোঁ। তাৰপিছত আকৌ এবাৰ খুলিলোঁ, তাৰপিছত এয়া পানী ঢালি দিলোঁ, মানে উতলা গৰম পানী ঢালি দিছোঁ যাতে খুব সোনকালে হয়। এফালে ছোৱালী গা পা ধুই আকৌ স্কুললৈ ওলাব লাগিব, সেইটো কাম আছেই। সেয়েহে মানে খুব সোনকালে হ'ব পৰাকৈ এয়া পাঁচফোৰণ জ্বলি গৈছিলে, অকণমান ক'লা ক'লা হৈ আছে আৰু পানী ঢালি এয়া ঢাকি দিলোঁ আৰু ঢাকি দিয়াৰ পিছত আকৌ এবাৰ চালোঁহি, এয়া ধুনীয়াকৈ উতলি আছে খিচিৰি। ৰচুন পিঁয়াজ একো নাই দিয়া, কিন্তু পাঁচফোৰণ দি দিলোঁ। মই নাজানো দিব লাগে নে নালাগে, বাৰু কথা নাই, যেনেকুৱা হ'লে চলি যাব, কিন্তু ছোৱালীজনী খাবলৈ মন নকৰিব যদিহে ভাল নহয়। আৰু এখেতটো আছে কমপ্লেইন কৰিবলৈ, যদিহে বেয়া হয় কি বনালা বুলি চিধাই ক'বহি আৰু অফিচলৈ যিহেতু যাব, খাই নগ'লে একদম ভাল নালাগিব। সেয়েহে এয়া মোৰ খিচিৰি প্ৰায় হৈয়ে গ'ল, অকণমান সময় ঢাকি পিছত আৰু বাঢ়িবলৈহে আহিম আৰু এয়া ছোৱালীজনীৰ কাৰণে বাঢ়ি লৈ আহিছোঁ আৰু তাইকো ইউনিফৰ্ম পিন্ধালোঁ, গা পা ধুৱাই এয়া বহাইছোঁ, কিন্তু তাই আকৌ উঠি গৈছে, মানে তাই নাখায়। গতিকে বহুত চেষ্টা কৰি আছোঁ তাই নিজে খাওক বুলি, কেতিয়াও নিজে নাখায়। জোৰ কৰি আছোঁ আৰু লগতে ময়ো সেইফালে ওলাই আছোঁ তাইক ভাতটো দি, কিন্তু তাই নাখালে। মই জোৰ জবৰদস্তি খোৱালোঁ আৰু বেছিকৈ নাখালে, অকণমান খালে আৰু এয়া দেউতাইৰ লগত ছোৱালীজনী স্কুলত থ'বলৈ আহিলোঁ। আজিলৈ আহোঁ দেই, বাই।